সকলোলৈ নমস্কাৰ। আজি এটা কথা শ্বেয়াৰ কৰোঁ বুলি মই ভিডিঅ'টো বনালোঁ। একচুৱেলি কি হ'ল, যোৱাকালি মোলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিলে। মোৰ দাদাৰে এগৰাকী বান্ধৱী হয় আৰু যিটো নেকি ময়ো চিনি পাওঁ। তাই যেতিয়া মই ৰাতি চাওঁতে তাইৰ ফ্ৰেণ্ড ৰিকুৱেষ্টটো মই একচেপ্ট কৰিলোঁ। একচেপ্ট কৰাৰ লগে লগে মোৰ মানে মেছেঞ্জাৰত মেছেজ আহিলে, হাই আহিছে, ইমান কথা নাই। তাৰ পাছত আকৌ আহিছে মেছেঞ্জাৰ, হাউ আৰ ইউ, কেন ইউ চেণ্ড মি ইয়'ৰ হোৱাটছআপ নাম্বাৰ। তাৰপাছত মই বোলো আৰে কি দিলে। তাৰপাছত মেছেঞ্জাৰটো মই যেতিয়া চালোঁ আৰু মেছেজটো চাব ল'লোঁ। চাওঁতে তাৰপিছত মই বোলো মই ভালে আছোঁ, কিবা আছিলে নেকি, হোৱাটছআপ নাম্বাৰটো বিচাৰিছে যিহেতু, বোলো কিবা আছিলে নেকি। তেতিয়া কৈছে হুৱেৰ আৰ ইউ। বোলো হয়তো নাজানিব পাৰে। মই লিখিলোঁ মই যে আমুকত থাকোঁ। তাৰপাছত আৰু তেতিয়া মোৰ তাত আকৌ মেছেজ আহিলে যে ডু ইউ হেভ জিপে'। জিপে' বুলি কোৱাৰ লগে লগে বোলো জিপে' নাম্বাৰ ইমান কিয় বিচাৰিলে, তেনেকুৱাতো বিচাৰিবলগীয়া একো নাই ন, আৰু মানে বাজনীকটো মই জানো। তাৰপাছত মই দিলোঁ যে বাট হোৱাই। তেতিয়া লিখিছে যে মানে তেওঁৰ কোনোবা ফ্ৰেণ্ডক পইচাটো ট্ৰান্সফাৰ কৰিব লাগে আৰু সেইটো কাৰণে মানে বিচাৰিছে, আৰু মোকো মানে উইল ইউ বুলি লাষ্টত লিখিছে যে তুমিও দিবা নেকি। মই ন' বুলি লিখিলোঁ। লিখি পেলাই মই একদম মেছেঞ্জাৰ ফেচবুকৰ পৰা পূৰা আউট হৈ গুচি আহিলোঁ। আহি পেলাই মানে মাইণ্ডটো অকণ ডাউট আছে, গতিকে মই দাদাক ফোন কৰিলোঁ, ডাঙৰ দাদাক ফোন কৰি পেলাই কথাখিনি ক'লোঁ যে এনেকুৱা জোনদা এনেকৈ ফোন কৰি মানে বাটো এনেকৈ পঠিয়াইছিলে, এনেকৈ মেছেজ আহিছিলে, হয়তো চাগে তাইৰ একাউণ্টটো হয়তো কিবা এটা হৈছে গণ্ডগোল, তই ফোন কৰচোন নহ'লে। তাৰপিছত আৰু সি কৈছে ৰ মই কৰোঁ ফোন। তাৰপিছত সি বাজনীক ফোন কৰিলে ৰাতি, কিন্তু বাজনীৰ ফোনটো নাপাই পেলাই ক'লে মই ঠিক আছে, মই কালি তাইৰ লগত কথা পাতি পেলাই জনাম। তাৰপাছত ৰাতিপুৱা ফোন কৰোঁতেও তাৰমানে তাইৰ ফোন নাপাই পেলাই হাজবেণ্ডক ফোন কৰিলে। ফোন কৰোঁতে তেতিয়া তেওঁ মানে জোনদাই ক'লে আৰু মোৰ এনেকুৱা মোৰ ভণ্টিৰ তাত এনেকুৱা হৈছে। হয় তাইৰ মানে একাউণ্টটো হেক হৈছে আৰু সেইটো কাৰণে মানে ৰাতিৰ পৰা গধূলিৰ পৰা মোবাইলটো বন্ধ কৰি থোৱা বুলি ক'লে। তাৰপাছত আৰু যেতিয়া সি মোক জনালে, মই ভাবিছিলোঁৱেই তেনেকুৱা ধৰণৰে হ'ব, কাৰণ এনেকুৱাটো হৈ নাথাকে ন। কিন্তু মানে আচৰিত লাগিছে, এনেকুৱাবিলাক পঢ়ি থকা যায় যে এনেকৈ মানে প্ৰথমতে খবৰ খাতি সুধি পেলাই এনেকুৱা ধৰণৰ হয়, বা কিছুমানেতো তেনেকৈ জিপে' নাম্বাৰ মানে দিব, কিবা কৰিব, তেনেকুৱা ধৰণৰ মানে এনেকুৱা এটা বেলেগ চিটুৱেশ্যনত আহি পৰিবলগীয়া হৈ যায়। গতিকে মানে এই বস্তুটো যেতিয়া হৈছে, মই সেইটো কাৰণে মানে ভিডিঅ'টো বনালোঁ, যাতে মানুহবিলাকে তাৰমানে অলপমান ভাবি চিন্তি চাব লাগিব দেই। আজিকালি মানে ঘপককৈ কাৰো লগত ঠিক আছে ফ্ৰেণ্ডছ হ'ল, কিন্তু এনেকুৱা ধৰণৰ চিটুৱেশ্যনবিলাক হ'লে ভালকৈ চলিলে হ'ল আৰু সেইকাৰণেই মই কথাখিনি শ্বেয়াৰ কৰিলোঁ। আৰু যদি কাৰোবাৰ তাতো এনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈছে জনাবচোন, কাৰণ এইবিলাক জানিব লাগে। নাজানিলে মানে কি হয় গম নেপায় যে কি হৈ আছে কি হোৱা নাই। তেনেকুৱা ধৰণৰ আপোনালোকৰো যদি তেনেকুৱা কিবা অভিজ্ঞতা আছে শ্বেয়াৰ কৰিব দেই। বাকী আৰু আহিছোঁ।